নমস্কাৰ আজি পুনৰ আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ'লৈ আৰু আজি মই পিন্ধি আছোঁ এখন মই হাতে কৰা মেখেলা আৰু এই মেখেলাখনত মই চিলাই কৰিছোঁ গুজৰাটী আৰু ভাবিলোঁ যেহেতু মই মেখেলাখন পিন্ধি আছোঁ কেনেকৈ কৰিছোঁ সেই ডিজাইনটো আপোনালোকক দেখাই দিওঁ আহক তেন্তে চাওঁ কেনেকৈনো কৰিছিলোঁ মেখেলাখন মেলি আপোনালোকক দেখাই দিছোঁ যেহেতু মেখেলাখন কলা ৰঙৰ গতিকে সকলো ৰঙে উজ্জ্বলকৈ জিলিকি উঠিব সেইকাৰণে মই মেখেলাখনত বহুতকেইটা ৰং ব্যৱহাৰ কৰি দিলোঁ গোটেইকেইটা ৰঙে উজ্জ্বলকৈ ফুটি উঠিছে আৰু ভাল লাগিছে দেখিবলৈ সম্পূৰ্ণ মেখেলাখনত মই গুজৰাটী চিলাই ব্যৱহাৰ কৰিছোঁ আৰু গোটেই কেইটা ফুলতে মই এংকৰ গুলিৰে ব্যৱহাৰ কৰিছোঁ আৰু সোমাজত মই এনেকৈ সৰু সৰু এটা মণি দিছোঁ মানে মেখেলাখনত মণিটো লগোৱাৰ পাছতেই মানে মই মেখেলাখন ভিডিঅ' কৰিবলৈ লৈ আহিলোঁ সেইকাৰণে আঠাত লাগিবলৈ নাপালে দুই এটা মণি এৰাই গৈছে মই পুনৰ লগাই দিব লাগিব আৰু যিসকলে এনেকুৱা গুজৰাটী ডিজাইনটো নাজানে তেওঁলোকে এইটো ডিজাইনত কৰিব পাৰিব যিসকলে কাপোৰ কৰে আৰু যিসকলে ধুনীয়া দেখিছে তেওঁলোকে কৰি চাব পাৰে মেখেলাখন কেনেকুৱা লাগিছে জনাব ভালে মই দেখাই দিছোঁ ইটো চাইডত এনেকৈ কৰিছোঁ এইকেইটা ৰং ব্যৱহাৰ কৰিছোঁ এপাহ বাকী আছে ফুল আৰু আপোনালোকৰ কাৰোবাক যদি এনেকুৱা মেখেলা চাদৰৰ প্ৰয়োজন হয় তেন্তে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক অৰ্ডাৰ দিব পাৰোঁ আৰু যিসকলে চাই আছে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ আকৌ কৈছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু যদি মেখেলাখন ডিজাইনটো যদি ভাল দেখিছে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ